বন্ধুসকল, আপোনালোকৰ মৰমৰ গকুল আজি আহিলো দীপাৱলীৰ এই উজ্জ্বল বেলিকাত এটা সৰু গল্প লৈ। দীপ আৰু মৰম। প্ৰেমৰ দৰে দীপো জ্বলে, নীৰৱ কিন্তু উজ্জ্বল। দীপাৱলীৰ এই বেলিকাত আলোকে কথা কয় মৰমৰ, আৰু নীৰৱতাই বয় অনুভৱৰ সুৰ। দীপাৱলীৰ বিয়লি বেলিকা। চকুৰ সন্মুখত দীপ জ্বলা, ফুলৰ গোন্ধ আৰু মিঠা সুৰ। নিহাৰিকাই চুপচাপে ঘৰত চাকি আৰু ফুলেৰে ডেকোৰেশ্যন কৰি আছিল। প্ৰত্যেকটো চাকি যেন তেওঁৰ মধুৰ সপোন। ঠিক তেতিয়াই অভিজিত আহিল। এক মিঠা হাঁহিৰে ক'লে, তুমি প্ৰতিটো দীপ এতিয়া সাৱধানে সাজিছা, কিন্তু কেতিয়াবা মনৰ দীপটো জ্বলাইছানে? নিহাৰিকাই অলপ মিচিকিয়াই হাঁহিলে আৰু ক'লে, সেই দীপটো তুমি আহিলে জ্বলে। অভিজিতে চুপচাপে এখন চাকি ফুৱাই নুমুৱাই দিলে। পিছত পুনৰ জ্বলাই মৃদু সুৰেৰে ক'লে, অন্ধকাৰ হোৱা মানে এই নহয় যে আলোক নথকা। কেতিয়াবা আলোকেও বিশ্ৰাম লয়, যেন আমি দুয়ো। তেতিয়াই দুটা মন এটা চাকিৰ পোহৰত মিলি গ'ল। দীপাৱলীৰ উজ্জ্বল পোহৰত দুয়োজনৰ নীৰৱতাই কথা ক'লে। প্ৰেম মানে দীপ, যি জ্বলে, উজ্বলায় আৰু অন্তৰত শান্তি আনে। বন্ধুসকল, এই দীপাৱলীত আপোনাৰো মনৰ দীপটো জ্বলাই দিয়ক প্ৰেম, মৰম আৰু শান্তিৰ পোহৰেৰে। গকুলৰ পক্ষৰ পৰা আপোনালোকক জনাইছোঁ আন্তৰিক দীপাৱলীৰ শুভেচ্ছা।